বিনন্দ বিলাস সৃষ্টি মোৰেই অভিলাষ সৃষ্টি স্থিতি প্ৰলয়ৰ আমি এইগৰাকী কিন্তু এই মায়াময় সংসাৰত সকলো প্ৰাণীয়েই স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে মানৱত্ব জ্ঞান আৰু পাহৰি গৈছে হৰি পূজা সেয়েহে দুষ্টক দমন আৰু সন্তক পালনৰ হেতু পৃথিৱীত যুগে 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 আমি ধৰিছোঁ অৱতাৰ কাৰণ আমি এই কৃষ্ণ আমি এই সত্য আমি এই জগতৰ কাৰণৰো কাৰণ আমি এই হৈছোঁ ওমকাৰ ওমকাৰ রূপধারী তুমি প্রভু অন্তর্যামী অজ্ঞান ধার দূর গড়াহে চক্রপাণী অজ্ঞান ধার দূর গড়াহে চক্রপাণী আনফালে কুন্দিল কুঁৱৰী ৰুক্মিণী দেৱীয়ে মোকেই স্বামী ৰূপে পাবলৈ দিনে ৰাতিয়ে সেবিছে চৰণ তেওঁ মনোবাঞ্ছা আমি কৰিম পূৰণ কিন্তু ৰুক্মিণীৰ জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ পাতি তেওঁ বন্ধু শিশুপালক বৰ বেখেৰে কৰিব নিমন্ত্ৰণ মদ গৰ্বী ৰুক্মবীৰ আৰু শিশুপালৰ গৰ্ব চূৰ্ণ কৰি ৰুক্মিণীক আমি কৰিম হৰণ যাওঁ যাওঁ এবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ জিতে 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 দাদা প্রীতি ডাকে ও হরি প্রবেশয় সভার মাঝে রোহিণী নন্দন সঙ্গে আহে সাইটকিও আনন্দিত মন হরিয়ে আয়ে সঙ্গে আনন্দিত মন কত ক্ষণে পাইলা গোয়া সভার ভিতর রাম হরি বুলা নিরন্তর হরি রাম হরি বুলা নিরন্তর
প্ৰৱেশ সভাৰ মাজে ভীষ্ম কৰ জনহৰিয়াদে প্ৰৱেশ সভাৰ মাজে ভীষ্ম মহামান্য মন্ত্ৰীবৰ মহাৰাজ ৰাজ্যৰ সকলো প্ৰজাৰ মংগল নে সুখে শান্তিৰে সকলো প্ৰজাই কৰিছেনে নিৰ্বাহ আমাৰ ৰাজ্যত দুৰ্ভিক্ষ কিংবা মহামাৰীয়ে দিছে নেকি দেখা প্ৰজাৰ মাজত মহাৰাজ মন্ত্ৰী সুখে শান্তিৰে কৰিছে বা আমাৰ ৰাজ্যত সকলো প্ৰজাই কোনো দুৰ্ভিক্ষ কিংবা মাৰিমৰকে দেখা দিয়া নাই প্ৰজাৰ মাজত আৰু মহাৰাজ মন্ত্ৰী পুৱা সন্ধিয়া সকলো প্ৰজাই হৰি নামৰ ধ্বনিয়ে মুখৰিত কৰিছে আমাৰ ৰাজ্যত মন্ত্ৰী মহাৰাজ এয়াই মোৰ অপাৰ আনন্দ এয়াই মোৰ স্বৰ্গ সুখ বাৰু মন্ত্ৰী মহাৰাজ আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁগৈ বলক বলক মহাৰাজ হৰি আদি প্ৰৱেশ সভাৰ মাজে ভীষ্ম নন্দন আদি ভীষ্ম নন্দন আদি পদ ভৰে গোকুমতি গম্পে ধৰা ধৰ আদি মতে পাইলা গয়া সভাৰ ভিতৰ আদি সভাৰ ভিতৰ আদি ৰাম হৰি বোলা নিৰঞ্জন ময়েই ৰুক্মবীৰ কন্দিলৰ যুৱৰাজ মোৰ আদৰৰ ভনী ৰুক্মিণীয়ে দ্বাৰকাৰ কৃষ্ণক পতিৰূপে পাবৰ বাবে কৰিছে আৰাধনা কিন্তু অসম্ভৱ এই কাৰ্য মই কেতিয়াও হ'ব দিব নোৱাৰোঁ মোৰ মহামিত্ৰ শিশুপালে হ'ব মোৰ ভগ্নীৰ উপযুক্ত পাত্ৰ যাওঁ এই বিষয়ে মই পিতাৰ সৈতে আলোচনা কৰিমগৈ
হরি হরি প্রবে হয় ভাজে দেবী রূক মিনি আরে সঙ্গে আহে প্রাণ সখী গজেন্দ্রগাহিনী আরে প্রবে হয় ভাজে দেবী রূক মিনি আরে সঙ্গে আহে প্রাণ সখী গজেন্দ্রগাহিনী আরে কত ক্ষণে পাইলা গয়া প্রভারভি তদ হরি রাম হরি রাম হরি ওলা নিরন্তর আরে কত ক্ষণে পাইলা গয়া প্রভারভি তদ হরি রাম হরি রাম হরি ওলা নিরন্তর
বৈষ্ণৱ কোৱা হে বৈৰাগী কোন তুমি কিবা হেতু আগমন তব দৰিদ্ৰ ভিক্ষুক মই নাম মোৰ হৰিদা দ্বাৰকাৰী প্ৰজা মই শ্ৰী কৃষ্ণৰ গুণ গাই ঘূৰি ফুৰো মই দেশে বিদেশে কুণ্ডিলৰ ৰাজকুমাৰীকো আজি সেই কথাকেই কৰাম শ্ৰৱণ এই মোৰ নিবেদন অতিশয় আনন্দৰ কথা গোৱা ভাল কৃষ্ণৰ মহিমা গোৱা কৃষ্ণ নাম অতি প্ৰিয় মোৰ কৃষ্ণৰ প্ৰেমে তুমি পুলকিত কৰা মন নিশ্চয় শুন শুন লোকমিলিমা হৰি গুণ গহন নযায় শুন শুন লোকমিলিমা মুখ ইন্দু কুতি পৰকাশ দহন মুখিব বন্দহাস শুন শুন লোকমিলিমা নয়ন পঙ্কজ নব পাতা কৰ তল উৎপল ৰাতা মদনক ধনু ভ্ৰুৱ ভংগ ভুজ যুগ কলিত ভুজংগ অভিনৱ তৰুণ মূৰুতি কি কহব ৰূপক বিভূতি পহল ভিক্ষুক হব জানি কৃষ্ণৰ কিংকৰ কহ বাণী তেজু তেজু সামাজিক কাম ডাকি বুলহ ৰাম ৰাম হৰিদা কোনে কয় ভিক্ষুক তোমাক ভিক্ষুক নোহোৱা তুমি সেই ৰুক্মিণীৰ পৰম সুহিত তুই কাণে মোৰ স্নেহ বান্ধ ঢালি দিলা কি অমৃতৰ যমুনা ধন্য ধন্য হলো শুনি পুণ্য নাম নুহে মাত্ৰ ধন্য সখী কৃষ্ণৰ নাম শুনি সম্বলি তনুৱে হ'ল আপোন ভাৱত পাহৰিলা সখী দৰিদ্ৰ ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে বিলাই ৰহে ভিক্ষুকৰ এই ধাৰ নোৱাৰো খুজিব হে মহাভকত খন্তেক বিশ্ৰাম কৰা ৰাজ কাৰেঙত সেই কুণ্ডিলৰ ৰত্ন ভঁৰাল মেলি দিম তোমাৰ কাৰণে বিশ্ৰামতে নিবা চিবা লাগে তোমাক জয় ৰুক্মিণী দেৱীৰ জয় জয় ৰুক্মিণী দেৱীৰ জয় জয় ৰুক্মিণী দেৱীৰ জয় তুমি দেখোন মনে মনে ৰলা মই মনে মনে থকা নাই সখী কৃষ্ণৰ প্ৰেমত পাগল হৈ তুমি কেনেকৈনো কৃষ্ণৰ চৰণত সিয়াসনি দিবা সখী মই তাকেই ভাবিছোঁ কৃষ্ণ সেৱাই মোৰ জীৱনৰ ব্ৰত তেওঁ মোৰ প্ৰাণৰ দেৱতা ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণত মই দিনে নিশাই কৰিম পূজা সেই পূজাত মোৰ দেৱতা তুষ্ট নহ'বনে সখী কোন তোমাৰ দেৱতা ভাৰতৰ সিমূৰত থকা এজন গুণ গান ভাতৰ মুখত শুনি তুমি সেইজনৰ ওচৰত মন প্ৰাণ সঁপি দিলা সখী কিন্তু তেওঁ যদি তোমাক গ্ৰহণ কৰিব নোখোজে তেন্তে তুমি কাক দেৱতা পাতিবা কামৰূপ তথা কুণ্ডিলৰ কোনো ৰাজকুমাৰীয়ে দিশ তুমি গ্ৰহণ নকৰে সখী মোৰ মনে তুমি ভাল কাম নকৰিলা সখী তাৰ বাবে চিন্তা নাই সখী ভকতিৰ শিখা অন্তৰত উৎপাহিত কৰি তেওঁৰ এই চৰণত দিনে ৰাতিয়ে কৰিম পূজা এয়ে হ'ব মোৰ জীৱনৰ ব্ৰত সখী সুনিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডলম সখী তেওঁলৈ চাই নিজৰ ৰথ থমকাই ৰাখিছিল আৰু সখী গোপিনীসকলে উল্লাসত মত্ত হৈ কৃষ্ণ কীৰ্তন কৰি নাচি 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 ভাগৰি পৰিছিল ময়ো সখী কৃষ্ণক চিন্তা কৰি কৰি আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা সখী মোৰ মনে তুমি ভাল কাম নকৰিলা সখী চতুৰ কৃষ্ণৰ কোনো বিশ্বাস নাই কৃষ্ণৰ প্ৰেমীজনৰ দুখতে জীৱন যায় পৰম নিষ্ঠুৰ সেই নন্দৰ দুলালক স্বামী ৰূপে পাবলৈ কামনা নকৰিবা সখী
কৃষ্ণক পোৱাটো ইমান সহজ কথা নহয় আৰু পালেও জানিবা ভাগ্যৰ প্ৰতীক ধৰি ৰখাটো ইমান সহজ কথা নহয় সখী সখী তোমালোকে মোক আশীৰ্বাদ কৰা সখী ভক্তৰ অধীন ভগৱান আৰু সেই কথাই যদি সঁচা হয় সেই দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণই নিজ গুণে আশীষ নিৰ্মালি নিদিবনে সখী প্ৰাণ ভৰি কৃষ্ণৰ গুণ গাই ফুৰিছে সেই এবাৰ দেখি যাক মই হৃদয়ত স্থাপন কৰিছোঁ সেই দেৱতাৰ বিৰহত জাগি উঠা এটা কাঠৰ নিবেদন যেন সেই সুললিত কণ্ঠই লহৰে লহৰে ভাঙি আহিছে সখী চোৱাচোন কোন সখী তেওঁ দেৱৰীখী নাৰদ সখী দেৱৰীখী যোৱা সখী ইয়ালৈকে লৈ আনা তেওঁ হৰি নাৰায়ণৰ জয় দেৱৰীখী প্ৰণাম গ্ৰহণ কৰক উঠা দেৱী হে ভীষ্মক নন্দিনী দেৱৰীখী মই সকলো বুজিছোঁ পিছে যাক তুমি অন্তৰত স্থান দিছা ইমান সহজে জানো তেওঁক পাব পাৰিবা দেৱৰীখী দ্বাৰকাৰ কৃষ্ণ কপতীয়া দেৱৰীখী তেওঁ দিনে নিশাই গকুলত গৰু চৰাই ডাঙৰ হোৱা কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা উপলব্ধি কৰিব পাৰিব মই হলে সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰো নাৰায়ণ নাৰায়ণ দেৱৰীখী সখীক মই তাকে কৈছো সখী মিছাতেই উত্তাৱল হৈছে কত ৰাজকোৰ আমাৰ সখীৰ কাৰণে মনে মনে থাকা সখী মনে মনে থাকা তুমি মোৰ মনৰ বেদনা কি বুজিবা সখী কোনেও নুবুজে দেৱৰীখী কোনেও নুবুজে মই নিজেও নাজানো মোৰ হৈছে কি অন্তৰত কিহৰ জোৱাৰ উঠিছে দেৱৰীখী
কৈছোঁ দেৱৰীখি মোক মোক বাধা নিদিব দেৱৰীখি মোক বাধা নিদিব নাৰায়ণ নাৰায়ণ কৃষ্ণৰ বিনে অন্য কোনো স্বামী প্ৰাণান্তে বাঞ্ছা নকৰোঁ দেৱৰীখি দেৱৰীখি মোক মোক আশীৰ্বাদ কৰক দেৱৰীখি জন্মে জন্মে যেন মই তেওঁকেই স্বামী ৰূপে পাওঁ তথাস্তু হৌৱা মহাৰাজ এইফালে আহিব লাগিছে বাৰু তোমাৰ মনৰ সংকল্প মই মহাৰাজক জনাম ভাল দেৱৰীখি কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱো দিম হ'ব দেৱৰীখি যদি তেওঁ সন্মত হয় তেন্তেতো ভালৰে কথা নাৰায়ণ নাৰায়ণ ৰুক্মিণী পিতা আই ৰুক্মিণী পিতা ও দেৱৰীখি প্ৰণাম দেৱৰীখি তথাস্তু আপোনাৰ পদধূলিয়ে কুণ্ডিলৰ ৰাজ কাৰেঙাজি পবিত্ৰ কৰিলে আই পিতা দেৱৰীখিৰ বাবে পাদ্যযজ্ঞ যোগাৰ কৰিবলৈ তোমাৰ মাতৃক কোৱা গৈ যোৱা ভাল পিতা যোৱা আই মহাৰাজ দেৱৰীখি আপুনি অতিকে ভাগ্যৱান সঁচা দেৱৰীখি ভাগ্যৱান বাবেইতো আপোনাৰ দৰ্শন লাভ কৰিছোঁ জানেনে মহাৰাজ দেৱৰীখি আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে লক্ষ্মী সেই বৈকুণ্ঠৰ লক্ষ্মী আচৰিত নহ'ব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু দ্বাৰকাত নাৰায়ণে জন্মগ্ৰহণ কৰিছে শ্ৰী কৃষ্ণৰ ৰূপে দেৱৰীখি দুয়োৰে মিলনত ময়েই সমগ্ৰ দূত দেৱৰীখি ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময় এয়া আপোনাৰ আজ্ঞা পালে মই এতিয়াই দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণক এই বিবাহৰ প্ৰস্তাৱ দিব পাৰোঁ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে এতেকে পলম কৰাৰ নাই প্ৰয়োজন মহাৰাজ ৰুক্মিণীৰ বিয়া স্বয়ং মাধৱৰ লগত মুখ চলনা নকৰিব দেৱৰীখি মই চলনা কৰা নাই মহাৰাজ ই সত্য সত্য হয় মহাৰাজ ই সত্য মোৰ সোণৰ প্ৰতিমা কুণ্ডিলৰ আলাসৰ লাৰু ৰুক্মিণীৰ বিয়া যদি স্বয়ং মাধৱৰ লগত হয় তেন্তে তেন্তে এয়া মোৰ সৌভাগ্যৰ কথা দেৱৰীখি ভাৰতৰ পূব প্ৰান্তৰ সাগৰ বক্ষত থকা দ্বাৰকাপতিলৈ মোৰ কন্যা ৰুক্মিণীক বিয়া দিম একেডাল প্ৰেমৰ জৰিৰে বান্ধ খাব সুবৰ্ণ ভাৰত আৰু জম্বুদ্বীপ কিন্তু কিন্তু কি মহাৰাজ মোৰ বিশ্বাস কৰিবলৈ টান লাগিছে দেৱৰীখি সংশয় নকৰিব মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যেই হ'ব লাগিব তেন্তে তেন্তে সেই ৰূপ মই বৈকুণ্ঠত চাই আহিছোঁ দেৱৰীখি শুভ দিন সমাগত মহাৰাজ দেৱৰীখি আৰু তাকেই চাই মিলন কতকী নাৰদৰ দিন অচিৰতে ললিত পঞ্চমপুৰত বাজি উঠিব কৃষ্ণায় কৃষ্ণায় বাসুদেৱায় নাৰায়ণ 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 তেন্তে তেন্তে যাওক দেৱৰীখি প্ৰভুৰ চৰণত ভক্তিৰ অৰ্ঘ্য নিবেদন কৰি এই মিলনৰ বাবে প্ৰাৰ্থনা জনাওক শুভ অতি শুভ মহাৰাজ তেন্তে মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰোঁ যাওক নাৰায়ণ 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 পিতা ৰুক্ম মোৰ ভগ্নী ৰুক্মিণী দেৱীক কাৰ সাধ্য দিব পাৰে সেই ৰসাল কৃষ্ণ বৃদ্ধ পিতা ৰুক্ম কি কাৰণে হ'ল আজি মতিভং তোমাৰ থাকোঁতে জীৱিত কত ৰজা মহাৰজা আৰু পালা তুমি জোৱাই সেই কৃষ্ণ পিতৃৰ নামত কৰা ন্যায় বিচাৰ হ'বলৈ মই নিদিওঁ প্ৰাণ থাকে মানে তেনেহ'লে ৰুক্মবীৰে যদুপতি কৃষ্ণৰ লগত নকৰিব সম্বন্ধ বুদ্ধিমান বুদ্ধিমান নিশ্চয় আপুনি দেৱৰীখি মথুৰাৰ কাৰাগাৰ জন্মস্থান জয়খণ্ড শিশুপাল ৰজাৰ ভয়ত পলাই যিজন আছেগৈ সাগৰ বক্ষত থকা দ্বাৰকা দুৰ্গ সেই কৃষ্ণ গোপিনীৰ বস্ত্ৰচুৰ কলিয়া ৰাখৰ কদাপিতো যোগ্য নহয় কুণ্ডিলৰ ৰাজ কৰি আৰু যি কৃষ্ণই পেটৰ ভোকত গোপিনীৰ ঘৰে ঘৰে গৈ কদাপি ক্ষান্ত নহয়
নোৱাৰা কৰিব তুমি কণ্ঠৰোধ মোৰ। হে বৃদ্ধ, দেৱৰ্ষীৰ কথা শুনি জীৱনৰ শেষ বয়সত ঘটিল আজি তোমাৰ মগজুৰ আৰু সেয়ে যোগ্যৱান বোলে ভাবিছা কৃষ্ণ। গো বধ, স্থিৰ বধ, মাতুল বধ, যত যিমান পাপ আছে জগতত যি কৃষ্ণই হাঁহি মুখে কৰিব পাৰিছে, সেই মহাপাপী দম্পত কৃষ্ণক কদাপি নকৰো দান প্ৰাণৰ ভৰি। নাজানোনে কৃষ্ণ নিন্দা মহাপাপ বুলি? নহয় মহাপাপ, নাভাবো মই কৃষ্ণ নিন্দা মহাপাপ বুলি। কৰিছে প্ৰতিজ্ঞা, যেতিয়ালৈকে তাপ্ত তেজ বহে ৰমণে ৰাজকুমাৰী কেতিয়াও নিগুদিবলৈ পৰা পাৰিলে সেই কৃষ্ণৰ দিনে বিদৰ্ভৰ বৃদ্ধ ৰজাৰ ৰাণী থাকে যদি মোৰ বিপক্ষত, হয় যদি অন্তৰায় এই সমস্ত জগত, তথাপি জানিব নেকি ৰুক্মৰ এই প্ৰতিজ্ঞা অচল অটল। কোঁৱৰ অবাবতে অলপ কথাতে অংগীকাৰ কৰিব নাপায়। কোনো কথাৰ সিদ্ধান্ত লওঁতে বহুবাৰ ভাবি চিন্তিয়ে সিদ্ধান্ত ল'ব লাগে। সহস্ৰবাৰ ভাবি চাইছো পিতা, কিন্তু এতিয়াও তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি ঘটা নাই। ৰুক্মিণীৰ যোগ্যৱান বৰৰ বাবে অনৰ্থক চিন্তা কৰাৰ তোমাৰ নাই অৱশ্যে। মোৰ বন্ধু সেদিৰাজ শিশুপালৰ নিচিনা ৰূপৱান বলৱান নাই এই পৃথিৱীত দ্বিতীয় জন্মী, আৰু তেওঁকেই হবিনয়ে মাতি আনি আনন্দ মনেৰে কন্যা সম্পাদন কৰা। কি কলি ৰুক্মা? সেদিৰাজ শিশুপাল? পিতা, সেদিৰাজ শিশুপালে একমাত্ৰ যোগ্য বৰ বুলি হৈছে বিবেচিত। মোৰ ঘূৰাইছে মহাৰাজ। চকুৰ আগত ভূমণ্ডল লৰিব ধৰিছে। দেৱৰ্ষী মহাৰাজ, মই উপায়হীন দেৱৰ্ষী, মোক এটা উপায় দিয়ক দেৱৰ্ষী, মোক এটা উপায় দিয়ক। উপায় দিবলৈ মই যোগ্যৱান নহওঁ মহাৰাজ। দেৱৰ্ষী তথাপিতো সুধিছে যেতিয়া কওঁ শুনক। কওক দেৱৰ্ষী। ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ পতা হওক, আৰু যদি কোঁৱৰৰ মতে শিশুপালেই যোগ্যজন হয় তেন্তে তেওঁ নিশ্চয় কোঁৱৰীৰ মাল্য পাব। নে কি কোৱা কোঁৱৰ? এইবাৰে মুনিৰাজে যুক্তিৰ প্ৰস্তাৱ দিছে। এই প্ৰস্তাৱক মই কৰিছো সমৰ্থন। সোনকালে স্বয়ম্বৰৰ হওক আয়োজন। আৰু শুনা দেৱৰ্ষী, কবাগৈ কৃষ্ণক তোমাৰ ৰুক্মিণীলৈ আশা কৰি একো লাভ নাই। আৰু শুনক দেৱৰ্ষী, ভীষ্মক এতিয়া বুঢ়া হৈছে, মতিভ্ৰম হৈছে। ভীষ্মক এতিয়া ৰজা নহয়, এটি কাঠৰ পুতলা। সেইবাবে যুৱৰাজে ৰাজ্য শাসন কৰিছে দেৱৰ্ষী, আৰু উচিত প্ৰত্যুত্তৰ দিছে। কৰ্মাণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। আপুনি নিজ কৰ্ম কৰি যাওক মহাৰাজ। দেৱৰ্ষী ফলাফল ফলদাতা বিভোৰ হাতত। এবে মই বিদায় মাগিছোঁ। যাওক দেৱৰ্ষী। যন্ত্রের ইচ্ছা মতে হে যন্ত্র ঘুরিব, আমি দুটা নিমিত্তহে মাথো। বন্দী হলে কালিন্দী ভুমুরা, জুই বন্দী হলে সগা, তুমি বন্দী হলা দুর্গয় অহংকারে। নুবুঝি ঈশ্বর লীলা, নুবুঝি ঈশ্বর। শুনা পিতা, ৰুক্মা ৰুক্মিণী স্বয়ম্বৰৰ সকলো আয়োজন ময়েই কৰিম। তুমি নিশ্চিন্ত থকা পিতা, মই এতিয়া আহিলো।
কৃষ্ণ 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 নিশ্চিন্ত মনেৰে থাকিম জগতপতি নাৰায়ণক জোঁৱাই ৰূপী পাবলৈ হেঁপাহ কৰিছোঁ মোৰ এই আশা হয়তো পূৰণ হ'ব কিন্তু এই কুলাংগাৰ পুত্ৰ তই যে বিষ্ণুৰ ক্ৰোধ নলত জ্বলি পুৰি ছাই হৈ যাবি নিশ্চিন্ত মনেৰে কেনেকৈ থাকিম প্ৰভু হে দয়াময় মোৰে অবুধ সন্তানক সুমতি দিয়া প্ৰভু সুমতি দিয়া মন দুখে চলি যাই ভীষ্ম পদা জন পুত্ৰ ৰণে আজি বিষাদিত মন হে শরণ দূরে হে দুখ সাগরে উদ্ধার মোরে প্ৰাণৰ সখীটি মোৰ হল বুলি আৰু কিমান কানিবা এৰি দিয়া বেজাৰৰ ভাৱ অন্তৰ্যামী কৃষ্ণ ভগৱানে সময়ত প্ৰতিকাৰ কৰিব নিজে জানা সখী সৰুৰে পৰা মই কৃষ্ণৰ সেৱিকা বিষ্ণু পূজাও সমাপ্ত ৰাখি বিন্দু মাত্ৰ জল্পনা কল্পনা কৰা নাই কোনো দিনে জীৱনত আৰু মোৰ তাৰিৰ প্ৰতিদান আনিছিল দেৱৰীষিয়ে অশেষ নিৰ্বালে কিন্তু হাই কিন্তু নিদাৰুণ ভাতৃ মোৰ নুহে ভাতৃ জমকালে সম্বিতে মোৰ ঘটালে প্ৰমাণ বিপদত ধৈৰ্যই সহায় সখী এতিয়াও তুমি নহবা নিৰা আছে মাথো একোটি উপায় অ সখী কোৱা সখী আছে যদি কিবা উপায় দিয়া দেখুৱাই কৃষ্ণৰ অবিহনে প্ৰাণে মোৰ নামানে প্ৰভুত বাউলি নহবা সখী জন্ম মৃত্যু বিবাহ বিধিৰ বিধান নোৱাৰা খন্দাব তুমি কপালৰ পূৰ্ব লিখন ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তাৰেই কপালত আঁকি থৈছে কুণ্ডিলৰী পাৰিজাত অসম্ভৱ তেনে কথা তথাপিও যদিহে সখী আহে যদি ঘোৰ অমংগল
সেই মন্দমতী শিশুপালে নাপাব বিচাৰি মোৰ চৰণ ছায়া। সখী মধুময় মধুময় কৃষ্ণৰ নাম সুঁৱৰি মনত এই পৃথিৱীৰ পৰাই সখী এই পৃথিৱীৰ পৰাই মই শুনা সখী, এখনি পত্ৰ লিখি আঁকি গুৰি মাৰি জনালে অন্তৰৰ কথা কিবা মই কৃষ্ণক তেওঁ অৱশ্যে লভিব কিবা দ্বাৰকানাথৰ। বুদ্ধিমতী তুমি সখী মোৰ সঁচাকৈ দিছা মোক সাৰ্থক উপায়। কিন্তু কিন্তু সখী কিন্তু দ্বাৰকালৈ বহু দূৰ সেই কুণ্ডিৰৰ পৰা কোনে দিবগৈ পত্ৰখনি মোৰ? কোন আছে হিতাকাংক্ষী সেই অভাগীৰ? সখী তুমি নকতে তাৰো মই কৰিছো উপায়। গুৰুবাপ বেদনিধি অতি দিগ্গজন। গুৰুবাপ? সখী চিৰ হিতাকাংক্ষী তব অনুৰোধ ৰাখিব তোমাৰ। সখী ক'ত ক'ত তেওঁ? সখী সোনকালে আনি দিয়া তেওঁ। তুমি নকতে তাৰো মই কৰিছো উপায়। এতিয়াই গুৰুবাপু আহিব নিশ্চয়। এনেৱাটো সখী যায় ভয় নাই মোৰ, জয় হ'ব সেই ৰুক্মিণীৰ। মৰমৰ সখীটি মোৰ দিয়া দিয়া তেন্তে যতনাই লেখাৰ সঁজুলি। খন্তেক অপেক্ষা কৰা সখী। সখী লোৱায়ে ভোজপত্ৰখনি দিয়া সখী। আজি কওঁ কি লিখাৰ মহি তুলি লোৱা লেখনি হাতত মনৰ সকলো কথা লিখা হেঁপা পলোৱাই। লিখিম সখী লিখিম নিশ্চয়। পত্ৰ লিখে ৰুক্মিণী হাতে বহি লৈ পত্ৰ লিখে ৰুক্মিণী হাতে বহি লৈ পৰম নন্দে লিখে দেৱী ৰুক্মিণী। দেখা দেখা সর্ব